ইয়াতে ওলাইছোঁ আজি পূৰ্ণিমা নাম আছে আমাৰ এই পূৰ্ণিমাত প্ৰত্যেক পূৰ্ণিমাতে নাম হৈ থাকে আৰু আজি বিশেষকৈ মাঘী পূৰ্ণিমা আমাৰ নামঘৰ ভাগৰ কেনেকুৱা পৰিৱেশ এতিয়া সেই পৰিৱেশটো আজি মাঘী পূৰ্ণিমাত কেনেকুৱা পৰিৱেশ হয় সেই পৰিৱেশটো দেখাবলৈ আপোনালোকক দেখাই দিম প্ৰত্যেকে একোখন শৰাই দিয়ে ইয়াত কোনো ধৰা বন্ধা নিয়ম নাই যে শৰাই দিবই লাগিব সেইটো নহয় নিজৰ ওপৰত আস্থা বিশ্বাস আছে আমাৰ নামঘৰ ভাগলৈ সেইকাৰণে সমূহ ৰাইজে গাঁৱৰ মানে যে যেনেকৈ যি মন যায় শৰাই আগবঢ়ায় সেই শৰাইতে আমাৰ এই পূৰ্ণিমা নামভাগ অনুষ্ঠিত হয় আপোনালোকে দেখা পাব কিমান ভকত হয় বা গাঁৱৰ মানুহখিনি কেনেকৈ যায় ইয়াতে আমি পাইছোঁহি নামঘৰৰ গেট এখন তোৰণ এয়া দুফালে দুজনা গজেন্দ্ৰ এয়া আহি আছোঁ এয়া আমাৰ নামনি চমীয়া গাঁৱৰ বৰ নামঘৰ আমাৰ নামঘৰৰ সন্মুখ দ্বাৰতে এজোপা প্ৰকাণ্ড জৰি গছ আৰু এইফালে এজোপা বৰগছ এতিয়া ৰাতি আন্ধাৰ আজি মাঘী পূৰ্ণিমা সমূহ গাঁৱৰ ৰাইজে প্ৰত্যেক পূৰ্ণিমাতে ইয়াত নাম এষাৰ আয়োজন কৰে আজি বিশেষকৈ মাঘী পূৰ্ণিমা হোৱাৰ বাবে আজি গাঁৱৰ সমূহ ৰাইজ একত্ৰিত হৈছে এই গাঁৱৰ নামঘৰত এয়া মহাদেৱ এয়া আমাৰ পাঠেক যতীন বৰা চাকি জ্বলাইছে আজি মাঘী পূৰ্ণিমা বুলি এইয়া আমাৰ নামঘৰৰ আসন ভাগ এখন বাটচুৰাৰ সন্মুখতে এজোপা প্ৰকাণ্ড জৰি গছ এয়া বাটচুৰা ভাগ আৰু এতিয়া মানে ভকতসকলে কল কুঁহিয়া আপেল গোটাত ব্যস্ত এই আমাৰ হয়ন বৰা এই আমাৰ জিতেন বৰা এই আমাৰ বয়োজ্যেষ্ঠ এয়া আমাৰ সেনাপতি দা দাদা চাই দিয়ক দাদা অঁ ঠিকে আছে এয়া আমাৰ পাঠ কৰা মানুহজন এতিয়া চাই দিয়ক এইফালে চাই দিয়ক এবাৰ আৰু নামষাৰ দেখুৱাব এয়া আমাৰ ৰত্নদা এয়া আমাৰ বিনীত দা গাঁৱৰ মুখিয়াল এয়া চাহ দিয়াত মানে ব্যস্ত হৈছে আমাৰ গাঁৱৰ একদম ঘৰৰ লেখীয়াকৈ কাম কৰি থাকে একদম ৰাজহুৱা এয়া আমাৰ ওচৰৰে এয়া মাহ তিয়াইছে এয়া আমাৰ নামঘৰৰ গোসাঁই ভাগ পিছলৈ যাব লাগিব দেই নাম গাবৰ কাৰণে প্ৰস্তুতি চলোৱা হৈছে ভকতসকলে মানুহ আহি আছে
ল'ম। এতিয়া নাম প্ৰসংগ শেষ হ'ল। এতিয়া প্ৰসাদ বিতৰণৰ কাৰ্যসূচী আছে। এতিয়া দেউৰীয়ে কয় যি মানে প্ৰসাদ বিতৰণ কৰিব বিলনীয়া সমূহ আমাৰ গাঁৱৰ ৰাইজ বাহিৰৰ যিখন মানে ওচৰৰ গাঁৱৰ মানুহ আছে মাস্ক পিন্ধি আমাৰ বিলনীয়াই প্ৰসাদ দিলে। মাস্ক পিন্ধি বোলো বিলনীয়াই প্ৰসাদ দিছে। আমাৰ মাস্ক পিন্ধা বিলনীয়াক অৱশেষত ওপৰৱালা আশীষ বিচাৰি আজিলৈ এই পূৰ্ণিমা নামৰ সামৰণি অন্ত হ'ল বুলি ভাবিলোঁ।